ৰাতি ঘুমটি ইভেন নহয় এলাই মাতি বেচা ঘুমটি এবাৰ নহয় তাৰ নৰো বুলি ক'ব নোৱাৰে মহিলাকে ই ৰিক্সা গুণ্ডাটো ই ৰিক্সা বন্ধ কৰি দিছে Calvary College আছেকে কি কৰি আছা শুনা নাই মিছন চাইনা চাব গৈ আছা তো মই আহিম কৰ্ণেল গোস্বামীৰ সৈতে স্পাইডাৰ নামৰ এটা কেৰেক্টাৰ আৰু মই হোম এক্সপাৰ্ট হয় চিনেমাখনত কিন্তু তাত এটা কথা আছে মই যদি ইয়াত হোমটো দিওঁ তেতিয়াহ'লে তাত ফুটে কিন্তু নলবাৰী কলেজত যেতিয়া আমি সোমাই দিলোঁ এতিয়া একদম ৰাইট প্লেচত এই গোটেই অসমত হোমটো ফুটিছে সকলোৱে নিজৰ নিজৰ মোবাইল উলিওৱা 1 2 3 4 5 6 7 8 9 10 সবে ফ্লেশ লাইট অন কৰা এতিয়া একেলগে সকলোৱে ফ্লেশ লাইট অন কৰা এই দিনতে তিনিবাৰ মোবাইল পাবা মিছন চাইনা মিছন চাইনা মিছন চাইনা মিছন চাইনা মিছন চাইনা মিছন চাইনা আৰু একেলগে সকলোৱে কোৱা আটাইতকৈ হিট গানটো Quisiera que la de queda ver Ninjale, 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 ninjale Peri jate pe, pathu tumhare Thank you! Mission China cinema khonot দুটা চাইনিজ ডায়লগ আছে আৰু মই ইমানখিনি মানুহ দেখিছোঁ ইয়াত যদি শিকাই থৈ নাযাওঁ তেতিয়াহ'লে চিনেমাখন চাই ভাল নাপাব হয় নাই বাৰু মোৰ লগে লগে ক'ব পাৰিবনে নিশিছে 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 মানে হ'ল হু আৰ ইউ আৰু এটা হ'ল টাকাই 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 এতিয়া প্ৰথমতে কি আছিলে সেকেন্ডটো বঢ়িয়া টাকাই মানে হ'ল খোলা অপেন তো এই দুটা ডায়লগ গোটেই চিনেমাখনত বিচাৰিবলৈ হ'লে যাব লাগিব 8 তাৰিখে আমি মিছন চাইনা টিমে মাতি আছো অহা 8 তাৰিখে কি ৰিলিজ হৈ আছে তাত মই বম ফুটাবলৈ আহি আছো বি কেয়াৰফুল চিটত সাৱধানে বহিবা আৰু মা দেউতা ককা আইতা পেহা পেহী জেঠাই জেঠু বাইদেউ ভিন্ন ৰাতি ৰাতি যাৰ লগত কথা পতা হয় ডেইলি যাৰ লগত 10 টকা ৰিচাৰ্জ হয় তেওঁ লগত লৈ আমি চাবলৈ যাওঁ মিছন চাইনা তোমালোকে কৈছা আমাৰ নাই মই কৈ লৈছো মিছন চাইনা এনেকুৱা ডাঙৰ নাই হ'বতো তাৰপিছত বহুত ধুনীয়া ধুনীয়া ছোৱালী বা ল'ৰা যাব কোনোবা মিছন চাইনা বুলি ক'লে লাভ ইউ টু বুলি কৈ দিব
Mission China side. Okay, okay, Mission China side. Simple. So সকলোৱে আমি লাগে আকৌ ল'ৰাকেইটা অকণ পইচা পাতি খাই আছিলে কাৰণ ছোৱালীজনী ফ্ৰীকে দেখাব লাগিব নেকি ছোৱালীকেইজনী প্ৰব্লেম নাইকিয়া সিহঁতৰ 70 পৰা চাব পাৰিব কাৰণ ৰাতি 70 পৰা আমাৰ প্ৰব্লেম হৈ গ'ল মই আশা কৰোঁ আপোনালোক সকলোৱে মিছন চাইনা চাবলৈ যাওঁতে এটা বিশেষ ধৰণৰ যোৱা নলবাৰীৰ পৰা লৈ যাব আৰু গোটেই অসমখন মিলাব মিলাব নাই এবাৰ মিছন চাইনা চাওঁ বুলি কয় গোটেই নলবাৰী ছোৱালীকে বিয়া পাতি ল'ম ধন্যবাদ আমাৰ সৈতে আছে সত্যজিত ভূঞা দিগন্ত গ্ৰেট স্নাইপাৰ কেৰেক্টাৰ কৰিছে দিগন্ত শুট হয় স্নাইপাৰ জেগা নাই স্নাইপাৰ সবে হাতে উঠে আমার নম্বর মিশন চায়না সাম আর 1 2 3 বুলি কোৱাৰ লগে লগে সবে সামৰিক নহ'ব বাবা 1 2 3 1 2 3 ইসাম থ্যাংক ইউ very much So Mission China Military Academy is a secondary very comprehensive. অসমত এইখানে আছে big budget movie. So এইখন চিনেমাতে প্ৰথমবাৰৰ বাবে মিউজিক সলনি হৈছে দুটা হিন্দী গান দুটা অসমীয়া গান এটা সংস্কৃত গান এটা গানত নেপালী চব সকলোবিলাক হৈছে আৰু এই চিনেমাখনত সংগীত এটা গান লিখিছে এটা এটা নতুন হৈছে আৰু এই চিনেমাখনটো প্ৰথমবাৰৰ বাবে ভূমিকা মাৰিব তিনিগৰাকী হাজিৰা জানকী বুঢ়াফৰ দীপিকা ডেকা আৰু সুপ্ৰা আমি হাতলৈ নিকন গোস্বামী আমাৰ গানৰ জানোনে নিকন গোস্বামী ডাঙৰ পুত্ৰ সুপ্ৰা নিকন গোস্বামী আৰু কেইগৰাকী আপোনালোকে প্ৰথমবাৰৰ বাবে স্ক্ৰীণত দেখিব কিন্তু প্ৰথমবাৰ দেখিব যেতিয়া আপোনালোকে দুশমান চাব দেই নলবাৰী কলেজ ভালে আছে এখানে মালিক ঠিক আছে না পাহাড়ে ভাঙা দেখছে বুঝতে পারছে নি গোলামের হলে খুব দিকদার হবে মাঠে কাজ করতে না হলো মিশন চাইনা সিদ্ধার্থ বুলি ক্যারেক্টারটা হচ্ছে মোৰ বক্সাৰ ক্যারেক্টার হয় মোৰ হিরোইন আজি নাই এমপি বরাবর ডায়লগত মিশনের কাউন্টার I love it, man. So me they do him police and India गान लिखी बोला हमारे का मेरा पहले ही पुलिस है ना थैंक यू अच्छा मैं तुम्हारे को तो सेटा वस्तु मुझे काफी तरह खूब ভাল লাগিলে এটা স্লোগান ছিল ছিল মিশন চায়না আরে বাবা জুড়কে
কৰি কষ্ট কৰি চব কৰি পইচা অৰ্জন কৰি অসমৰ ৰাইজৰ কাৰণে 1.5 কোটি টকাৰ চিনেমা যদি দিব পাৰে কেইজন মানুহ যাম Honestly, Bangladesh College students are हमारा choose करो ना। Students का क्या वाला काम में मिशन सारा निर्माण ये students हैं मदर को कल्पना करने को काम है। तो मिशन सारा मासद अपना तो फॉलो दायित्व तो फॉलो का शिक्षा कर रही है। ये मिशन सारा कासा जुड़ेगा कि नहीं कल्पना क्या करेंगे? কিন্তু আপোনালোকৰ জোচ আপোনালোকৰ এই উৎসাহ সদায় ৰাখিব তেতিয়া অকল মিছন চাইনাই নহয় গোটেই অসম্ভৱ সলনি হৈ যাব বহুত বহুত ধন্যবাদ শেষত জুবিন দাই কিবা এটা ক'ব তাৰপিছত আমি যাম সকলোকে পুনৰ ধন্যবাদ আৰু আমি আছোঁ 8 ছেপ্টেম্বৰ सभी को प्रोडक्ट प्लेटफॉर्म कॉन्वर्सेशन रिपोर्टिंग सिनेमा हॉल मिशन चाइना 8 ছেপ্টেম্বৰ সকলোকে প্লেটফৰ্ম সকলোকে আহিব আৰু গোটেইখনত একেলগে ৰিলিজ কৰা আমি বিভিন্ন হলত প্ৰথমে আমি বিভিন্ন জেগাৰ পৰা অভিনয় আহিছে কাৰ্বি-আংলং অৰুণাচল মেঘালয় সব জেগাৰ পৰা অভিনয় আহিছে মিছন চাইনা ৰিলিজ কৰিব এইটো প্ৰথমবাৰ হৈছে এইটো ভাল কৰি অসমীয়া চিনেমাৰ কাৰণে তেনেকৈ অভিনয় কৰা আমি চেষ্টা চলাব কাৰণে আমি চেষ্টা কৰিছোঁ যাতে প্ৰথম কৰিছিলোঁ আৰু যোৱাৰ বাবে তোমালোকে যি কৰা তোমালোকে দায়িত্ব দিম থ্যাংক ইউ ভেরি মাচ 8 সেপ্টেম্বর লক্ষ্য আসুন থ্যাংক ইউ ये आसमान ये जमीन और ये पानी हमारा है आप मिशन सारा मिशन